নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ কাৰণে লৈ আহিছোঁ অন্য আৰু এটা ভিডিঅ'। তো বন্ধুসকল, আপোনালোকৰ যদি 12 নম্বৰ কিস্তি পাইছে, 13 নম্বৰ কিস্তি কেতিয়া পাব আৰু পাবনে নাই এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। আৰু যিবিলাক PM কিষাণ সকলে KYC কৰিছে PM কিষাণ পৰ্টেলত, বা আপোনালোকৰ আধাৰ কাৰ্ড ভেৰিফাই হৈছে বা আধাৰ কাৰ্ড ভেৰিফাই হোৱা নাই, এতিয়া কি কৰিব লাগিব। যদি আপোনালোকৰ 2 কিস্তি পাইছে বা এতিয়া পোৱা নাই, এতিয়া বন্ধ কৰি দিছে, বন্ধ হৈ আছে, আপুনি যদি KYC কৰিছে মাটিৰ ল্যান্ড ৰেকৰ্ড পৰ্টেলত ল্যান্ড ৰেকৰ্ডখিনি জমা হৈছে বা ল্যান্ড ৰেকৰ্ডখিনি ইয়েছ আছে, বেনিফিচাৰীটো এলিজিবলি নে আনএলিজিবল, ইনএক্টিভ নে আনএক্টিভ বুলি লিখা আছে, তাত আপুনি কি কৰিব, PM কিষাণ পৰ্টেলত যায় বেনিফিচাৰী ষ্টেটাছটো চাব। যদি বেনিফিচাৰী ষ্টেটাছত আপোনাৰ PM কিষাণৰ যি আইডি আছে, এইটো আইডিৰ জৰিয়তে আপুনি কি কৰিব পাৰিব যে PM কিষাণৰ যি ষ্টেটাছ আছে আপুনি সেই ষ্টেটাছটো চাব পাৰিব। আৰু তাতে চাব পাৰিব আপোনালোকে যে PM কিষাণৰ পইচা আপুনি পাবনে নাই। যদি আপুনি PM কিষাণৰ পইচা পাব, বা তাতে লিখা আছে যে ষ্টেটাছৰ সলনি লিখা আছে যে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন আইডিটো কি এক্টিভ হৈ আছে, বা ল্যান্ড ৰেকৰ্ড ইয়েছ আছে, আকৌ আধাৰ কাৰ্ড ভেৰিফাইড আছে, KYC ইয়েছ আছে, তেনেহ'লে আপুনি 12 নম্বৰ কিস্তি যদি পোৱা নাই, তেনেহ'লে আপোনাৰ যিখিনি পইচা পাব লগা আছে সকলোখিনি পইচা আপুনি আপোনাৰ একাউণ্টত পাই যাব। তো ফ্ৰেণ্ডসকল, আপুনি এতিয়া যদি 12 নম্বৰ কিস্তি মানে ৰেগুলাৰ কিস্তিবিলাক পাই আছে, তেনেহ'লে 13 নম্বৰ কিস্তি জানুৱাৰী মাহতে সোমাব বুলি কেন্দ্ৰীয় চৰকাৰৰ পৰা মোদী আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ঘোষণা কৰিছে যে জানুৱাৰী মাহৰ প্ৰথম সপ্তাহে কি কৰিব, 13 নম্বৰ কিস্তিটো আপোনাৰ একাউণ্টত ডাইৰেক্ট ট্ৰান্সফাৰ কৰি দিব। আৰু যদি 2 কিস্তি বা 3 কিস্তি পাই আছে, এতিয়ালৈকে পইচা পোৱা নাই, বা 10 নম্বৰ কিস্তি পাইছে, তেনেহ'লে কি কৰিব, 10 নম্বৰ যদি কিস্তি পাইছে, আপোনালোকে যদি 11 নম্বৰ আৰু 12 নম্বৰ কিস্তি পোৱা নাই, তেনেহ'লে আপোনালোকে 2টা কিস্তি একেলগে পাই যাব 4,000 টকা। তো আপোনালোকে যদি এতিয়ালৈকে KYC কৰা নাই, আকৌ মাটিৰ ল্যান্ড ৰেকৰ্ড ছেটিং কৰা নাই, তেনেহ'লে আপোনালোকে PM কিষাণ পৰ্টেলত যায় আপোনালোকৰ KYC আৰু মাটিৰ ল্যান্ড ৰেকৰ্ডটো ছেটিং কৰি লওক। আৰু যদি কৰিব নোৱাৰে, তেনেহ'লে আপোনালোকৰ গ্ৰাম পঞ্চায়ত যাওক, গ্ৰাম পঞ্চায়ত বা গ্ৰাম সেৱকৰ ওচৰত যাওক। গ্ৰাম সেৱকৰ ওচৰত আপোনালোকে সকলো তথ্যখিনি কওক যে মোৰ এতিয়ালৈ মই মানে 2019ত PM কিষাণ ৰেজিষ্ট্ৰেশ্যন আছিল, 2টা কিস্তি পাইছিলোঁ, এতিয়ালৈ মই আৰু এটা কিস্তিও লাভ কৰা নাই। তো মই এতিয়া KYCও কৰিছোঁ বা KYC কৰা নাই, সেইখিনি গোটেইখিনি তথ্য গ্ৰাম সেৱকৰ ওচৰত আপুনি দাঙি ধৰক। তেতিয়া গ্ৰাম সেৱকে বা আপোনাৰ যিটো কাৰ্যালয় আছে আপোনাৰ ডিষ্ট্ৰিক্টত, কাৰ্যালয়ত যোগাযোগ কৰক। আপোনালোকৰ যি আধাৰ কাৰ্ড ভেৰিফাইটো KYC কৰিব লাগে, সেইখিনি তথ্য সকলোখিনি তথ্য আপোনালোকে ঠিক ঠাক কৰাই ল'ব। তো 2 কিস্তি পোৱাসকলে আপোনালোকে অতি সোনকালে কি কৰিব, আপোনাৰ PM কিষাণৰ ষ্টেটাছটো চাওক, ষ্টেটাছত কি আছে আপোনালোকে গোটেইখিনি তথ্য বিচাৰি লৈ, আৰু আপোনাৰ কি ডকুমেণ্টছ নথি পত্ৰ লাগিব, সেই নথি পত্ৰখিনি লৈ আৰু ষ্টেটাছটো লৈ আপোনালোকৰ কৃষি কাৰ্যালয় বিষয়াৰ ওচৰত বা গ্ৰাম সেৱকৰ ওচৰত যাওক। তেওঁলোকৰ ওচৰত সম্পূৰ্ণ বৃত্তান্ত আপোনালোকে কওক, আৰু আপোনালোকৰ যি পইচা পাব লগা প্ৰাপ্য পইচাখিনি আপোনালোকে সংগ্ৰহ কৰক। কাৰণ কেন্দ্ৰীয় চৰকাৰৰ পৰা এই 13 নম্বৰ কিস্তি আৰু যিবিলাক PM কিষাণৰ অৰিজিনেলি কৃষক হয়, তেওঁলোকৰ একাউণ্টত এতিয়ালৈকে পইচা সোমাই দিব। তো দেৰি নকৰি, পলম নকৰি আপোনালোকে PM কিষাণৰ যিখিনি ষ্টেটাছ আছে আপোনালোকে চাওক, আৰু 13 নম্বৰ কিস্তিটো পোৱাৰ কাৰণে সক্ষম হওক। আৰু যদি আপোনালোকে KYC কৰা নাই, অতি সোনকালে কৰি লওক, কাৰণ জানুৱাৰী মাহতে পইচাখিনি আপোনালোকে পাব। তো আকৌ বেনিফিচাৰী ষ্টেটাছটো মই এইকাৰণে চাবলৈ দিছোঁ, যদি আপোনাৰ কিন্তু কিবা খুঁটিনাটি কিবা প্ৰব্লেম আছে, আপোনালোকে বেনিফিচাৰী ষ্টেটাছটো চেক কৰিব পাৰে। তো আজিৰ কাৰণে ভিডিঅ'টো এইখিনিয়ে আছিল, কাৰণ PM কিষাণৰ ওপৰতে মই এইটো ভিডিঅ'টো বনালোঁ। আৰু যদি কিবা আপোনাৰ আপডেট আছে মই জনাই দিম PM কিষাণৰ ওপৰত। তো আপোনালোকে পলম নকৰি আপোনাৰ বেনিফিচাৰী ষ্টেটাছটো চাওক, আৰু আধাৰ কাৰ্ডটো ভেৰিফাইড কৰি লওক, KYCটো কৰি লওক, ল্যান্ড ৰেকৰ্ডটো ছেটিং কৰি লওক। আৰু যদি আপোনালোকে আপোনাৰ একাউণ্টত যিটো PM কিষাণৰ যিটো পইচা আপুনি পায় 2,000 টকা, সেইটো পইচা যোনটো একাউণ্টত পায়, সেইটো একাউণ্টত যদি আপোনালোকে আধাৰ কাৰ্ড লিংক কৰা নাই, অতি সোনকালে যাওক আপোনালোকৰ বেংকৰ একাউণ্টৰ লগত আধাৰ কাৰ্ড ভেৰিফাইড কৰি লগত লিংক কৰি লওক। লিংকটো কৰিলেহে আপোনালোকৰ আধাৰ কাৰ্ড যিকোনো আছে PM কিষাণ পৰ্টেলত, সেইখিনি পইচা ডাইৰেক্ট আপোনাৰ একাউণ্টত ট্ৰান্সফাৰ কৰি দিব পৰা যাব। গতিকে আপোনালোকে যদি এতিয়ালৈকে লিংক কৰা নাই আপোনাৰ একাউণ্ট আধাৰ কাৰ্ডৰ সৈতে, তেনেহ'লে আধাৰ কাৰ্ডৰ সৈতে লিংক কৰি লওক। তো PM কিষাণৰ যি বছৰি আপোনাৰ 6,000 টকা পাই আছে, আপোনালোকে ৰেগুলাৰলি পাই থাকিব 6,000 টকা বছৰৰ মূৰে মূৰে, তাৰমানে 4 মাহ পিছত 2,000 টকা দি থাকিব।
তো গতিকে আপোনালোকে যদি এতিয়া লিংক কৰা নাই লিংকটো কৰি লওক অতি সোনকালে কৰি লওক কাৰণ এইটো আধাৰ কাৰ্ড পে'মেণ্ট মোৰ থাকে তেনেহ'লে আপুনি যদি লিংক নকৰে আপোনাৰ PM কিষাণৰ টকাটো বন্ধ হৈ যাব তো ফ্ৰেণ্ডসকল আপোনালোকৰ কাৰণে এইখিনি আছিল গতিকে আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগে শ্বেয়াৰ লাইক এণ্ড ছাবস্ক্ৰাইব কৰিব ধন্যবাদ।